চুলিখিনিও দীঘল হৈ আহিল কাটিব লাগিব চুলিখিনিও একদম পূৰা দীঘল হ'ল ইয়াত গৰম দিনত পূৰা জিৰ' মাৰ্ক দিব লাগিব পূৰা চাইডটো জিৰ' মাৰি মানে কাটি ল'ব লাগিব আৰু চ' হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আহিলোঁ একদম ভাল লগা এটা জেগালৈ আৰু জেগাডোখৰ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া হৈছে এইটো কি বুলি কয় ট্ৰেইনৰ ওপৰে খোজকাঢ়ি আছোঁ ট্ৰেইন বুলি ক'লোঁ আৰু আমি গাঁৱলীয়া ভাষাত ট্ৰেইন বুলি কওঁতো এইফালে এটা আপোনালোকে দেখি আছে বিল্ডিং ইফালে মানে চৌহদটো চাওকচোন ইমান ধুনীয়া সেউজীয়া পৰিৱেশ ইয়াতে ফুলনি মানে ইমান ধুনীয়াকৈ আছে বিল্ডিংটো ইয়া চোৱা কোন মানুহৰ বিল্ডিং আমি দেখোন ভাবিবই নোৱাৰোঁ আহি পাই গ'লোঁ নতুনকৈ বনাই থকা নিৰ্মাণ কৰি থকা এটা অংগনবাড়ীলৈ তো ৰুমকেইটাত সোমাই চাব লাগিব কেনেকুৱা কি আপোনালোকে দেখিছে এইটো ৰুমটোৰ ভিতৰত সোমালোঁ বহুত বেছি গৰমহে ওলাই যাব লাগিব আৰু থাকিব নোৱাৰি ইয়াতে নতুনকৈ অংগনবাড়ী কেন্দ্ৰ এটা বনাই আছিলেহে সেইটোৱে সোমাই চাইছোঁ আৰু অকলে নেকি আজি দাদা এজনে অংগনবাড়ীৰ ভিতৰত মানে আৰ্ট কৰি আছে তো সৰু সৰু বস্তুবিলাক আৰ্ট কৰি আছে এইপিনে আপোনালোকে দেখিব খুব ধুনীয়া মানে ফেন লগাই থৈ দিছে প্ৰত্যেকটো ৰুমতে খুব ধুনীয়াকৈ মানে নিৰ্মাণ হৈহে আছেতো এইবিলাক লেতেৰা দেখি পাব কমপ্লিট হোৱাই নাই মানে কমপ্লিট হ'ব আৰু দুদিনমান পিছত এইটো বহুত দিনে লাগি গ'ল বাৰু আৰু বহুত ভাল বনাইছে দেই কাৰণ চৰকাৰৰ স্কিমটো বহুত বেছি ভাল আহিছে এইটো আমি শুনামতে 25 লাখ টকাৰ নে কি আছিলে তো কিমান টকা খৰচ হৈছে এতিয়া ঠিকাদাৰেহে গম পাব সেইটোৱে আৰু তো এনেকৈ আৰু পেইণ্টিং কৰিছে ইমান ধুনীয়া পেইণ্টিং কৰিছে নহয় দাদাজনে তো আজি অকলে লাগি আছে এইটো চাইড মানে হৈ গৈছে এইটো চাওক পেঞ্চিল আৰু দুটা মানে পুতলা ই আৰ্টমেন আৰ্টিষ্ট হ'বলৈ মন যায় তো ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো তো আজিলৈ ইমানেই